হেল্ল' বৰুৱা, মই ঠিক আছে তাত পূজা পাঠ কৰিব লাগিব, নহ'লে জুইকুৰাটো নুনুমাব না। অৱশ্যে ৰাইজেও বিচাৰি আছে, মই নুমোৱাটোতো মই কামনা কৰোঁ, যিমান পাৰোঁ পূজা পাঠ কৰি চেষ্টা কৰিম। অইল কোম্পানীয়ে কি কৰিছে নাজানো, মোক পূজা পাঠ কৰিবলৈ মোকো নিমন্ত্ৰণ কৰাৰ কাৰণে ময়ো যাম আৰু তুমিও ওলাবাচোন মোক অকণমান সহযোগ কৰিবা, সহায় সহযোগ। ঠিক আছে, অ'কে। আচ্ছা প্ৰভুজী, আপুনি ঠিক আছে, আপুনি আহকচোন বা মই ইয়াত কেনেকৈ মানে সহায় সহযোগ কৰিব পাৰোঁ। ৰাইজৰ লগতে যুৱ সংঘ কিবা কিবি মানে সমিতিৰ তেওঁলোকৰ লগত আমি সহায় সহযোগ কৰিব লাগিব। ৰাইজেতো নুমোৱাটো অহৰহ চেষ্টা কৰিছে, কোম্পানীও অহৰহ চেষ্টা কৰিছে জুইকুৰা নুমুৱাবৰ কাৰণে। গতিকে আপুনি পূজা পাঠ কৰি যদি জুইকুৰা নুমুৱাই দিব পাৰে, গতিকে আপোনাৰ অশেষ ধন্যবাদ থাকিব। ঠিক আছে, আপুনি আহক প্ৰভুজী। ঠিক আছে, অ'কে। আচ্ছা বৰুৱা, এই তাতো কিবা সংগঠনবিলাকে কিবা কিবি বেছি উৎপাত কিবা কৰিছে নেকি? এই বাকী পাব্লিক মানে ৰাইজে কিবা মাৰধৰ কৰা নাইতো? আচ্ছা, হেৰি মোক আকৌ পূজা কৰি থাকে যদি মোকো আকৌ কিবা কিবি কৰি দিয়ে আৰু মইতো কেনেকৈ ৰখাম? তথাপিতো ৰাইজে যদি ৰাইজে ছাপোৰ্ট কৰে, ৰাইজৰ সহযোগতে আৰু তুমি যিমান যি পাৰা মোৰ পূজা ভাগ কৰি আহিম, বুজিছা নাই বৰুৱা? তুমি কথাটো ভালকৈ গুৰুত্ব দিয়া, নহয় আকৌ মই গৈ মানে তোমালোকৰ এৰিয়াত গৈ মোৰ যদি কিবা বিসংগতি ঘটে সেইটো চাবা কিন্তু। নাই, আপুনি একো চিন্তা নকৰিব, আপুনি আহক পূজা পাঠ কৰি দিয়ক। আৰু মানে ৰাইজে ইমান ইয়াত অশান্তি হৈছে আমাৰ, আপুনিতো ইয়াত থাকিলে আপোনাৰ খোৱাবোৰতো শান্তি হ'ব। ইয়াৰ ৰাইজে ইমানেই এনেকুৱা অৱস্থা হৈছে, শুব পৰা নাই, খাব পৰা নাই, বহুত মানে হুলস্থুলি থাকে ইয়াত। মানুহবিলাকে যিবিলাক ঘৰুৱা কিছুমান ৰিলেশ্যনৰো ওচৰে পাঁজৰে গাঁওবিলাকত আছে, গতিকে প্ৰায় মানুহ মানে বেলেগ বেলেগ জেগাতে থাকিছে, দিনত পাক এটা মাৰে আৰু। গতিকে আপুনি অতি সোনকালে পূজা পাঠ কৰি কিনি বন্ধ কৰি দিয়াটো আমি কামনা কৰিছোঁ। আপুনি আহক। হ'ব, তুমি চিন্তা নকৰিবা, আমি গৈ আছোঁ। অ'কে, ঠিক আছে, আমি পূজা পাঠ কৰি জুইকুৰা আমি নুমুৱাই আহিছোঁ। তুমি চিন্তা নকৰিবা, অ'কে, ৰাখিছোঁ।